Hi guys, welcome back to Daisy's Kitchen again. আজি মই আৰু এটা নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰত আহিছো। আজি ৰেচিপিৰ নাম হ'ল পানীলাওৰ কফটা। পানীলাওৰ কফটা বনাবৰ কাৰণে কি ইনগ্ৰেডিয়েন্টছ লাগে মই এখানে আপোনালোকক দেখাম। তাৰ আগত এটা কথা কৈ দিছো, আপুনি যদি মোৰ চেনেলটো নতুন সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যদি পুৰণা এজ ইউজুৱেল লাইক কৰক, শেয়াৰ কৰক। বহুত থ্যাংক ইউ। আমি আৰম্ভ কৰো। আধা টুকুৰ আমি পানীলাও লৈছো। এইটো আমি বাকলি গুচাই লম প্ৰথমে। পানীলাওটো আমাৰ চেলাই হৈ গ'ল। এতিয়া আমি এইটো ৰুকি লম ভালকে। মই 1 চামুচ নিমখ দি দিম। ৰধি কৰি আধা চামুচ দি দিম আমি ইয়াতে। তাৰ পিছত দিম আমি অকমান জিৰা গুড়া, এইটো কোৱান্টিটি, এইটো চামুচ। এতিয়া আমি অকমান ৰেড চিলি পাউডাৰ দি দিম। কৰ্ণফ্লোৰ দিম আমি 1 চামুচ আৰু আধা। চামুচখন দেখা পাইছে আপোনালোকে, এনেকুৱা চামুচেৰে দিছোঁ। আপোনালোকে যদি ডাঙৰ চামুচ ইউজ কৰে ইয়াতকে 1 চামুচ দিলে হ'ব, ইয়াতকে যদি সৰু চামুচ ইউজ কৰে 2 চামুচ দি দিব। কৰ্ণফ্ল'ৰৰ পিছত আমি বেচন দিম। এনেকুৱা ডাঙৰ চামুচ দি চেম চামুচ ইউজ কৰিছোঁ, 2 চামুচ দিম। 2 চামুচ দি দিলোঁ আমি বেচন। তাৰপিছত আমি দিম চাউলৰ গুড়িটো। চাউলৰ গুড়ি আমি 2 চামুচহে ইউজ কৰিম। এইটো যদি আপোনালোকৰ ঘৰত নাথাকে নিদিলেও কথা নাই। চামুচ দি দিলোঁ। এইটো আমি কফটাটো ৰেডি কৰি আছোঁ। এতিয়া আমি ভালকৈ হাতেৰে সানি লওঁ, কাৰণ হাতেৰে সানিলে বেছি ভাল হয়। অকমান পানী এড কৰিব। আমি এনেকৈ লাড্ডু লাড্ডু কৰি ল'ব লাগিব। লাড্ডু কৰি থ'ব লাগিব গোটেইখিনি। আমাৰ বেচনৰ লাড্ডু বনাই ৰেডি। নাই, ধেমালি কৰিছোঁ। এইটো আমাৰ কফটা কেইটা বনাই ৰেডি হৈ গ'ল। এইকেইটা আমি এতিয়া ভালকৈ ফ্ৰাই কৰিম। ফ্ৰাই থাকক। আমি কেৰাহী গৰম হ'ব বহাই দিছোঁ। এতিয়া তেল দি দিম। আমাৰ তেল গৰম হৈ গ'ল। এতিয়া আমি কফটাটো লাহে লাহে বহাই দিম। একদম কেয়াৰফুলি দিব, কাৰণ এইটো বহুত চফ্ট হৈ থাকে। এটা এটাকৈ গোটেইকেইটা বহাই দিম আৰু গেছটো চিম কৰি দিব, নহ'লে লগে লগে ৰঙা হৈ যাব। আৰু ধুনীয়াকৈ সিজি যাব কমাই দিলে।
বনাই আমাৰ ৰেডি হৈ গ'ল এতিয়া আমি ইয়াৰ মছলাখিনি ৰেডি কৰিম দেখিছে কিমান স্পাইচি হৈছে এনেকেও খাব পাৰি ট্ৰাই কৰি চাব পাৰে আপোনালোকেও এতিয়া আমি মছলাখিনি ৰেডি কৰিম মছলা বনাবৰ কাৰণে আমি কেৰাহী গৰম হ'ব দিলোঁ আৰু লগতে ইয়াৰ পিঁয়াজো কাটি লৈছোঁ আমি তেলত দিবৰ কাৰণে তেল গৰম হ'ব দি দিছোঁ এতিয়া আমি তেল গৰম হৈ গ'ল আমাৰ এতিয়া আমি পিঁয়াজটো দি দিম পিঁয়াজটো ধুনীয়াকৈ গোল্ডেন ব্ৰাউন নোহোৱালৈকে ভাজিম আমি ভাজি ল'ম ধুনীয়াকৈ পিঁয়াজটো আমাৰ ধুনীয়া গোল্ডেন ব্ৰাউন হৈ গৈছে আমি এতিয়া 1 চামুচ নিমখ দি দিম আপোনালোকে সোৱাদ অনুযায়ী দি দিব নিমখটো তাৰপিছত আমি দিম আদা নহৰু পেষ্ট অকণমান বেছিকৈ দি দিব তাৰপিছত আমি দিম জিৰা গুড়া 1 চামুচ দি দিছোঁ ইয়াতেও ইয়াৰ পিছত আমি দিম কাশ্মীৰী মিৰ্চ পাউডাৰ এইটো 1 চামুচ দি দিছোঁ আমি তাৰপিছত আমি হালধি 1 চামুচ দি দিম হালধি গুড়ি ইয়াতে আমি কেপচিকাম এটা আৰু সৰু বিলাহী এটা লৈছোঁ এইখিনি দি দিম এতিয়া ভালকৈ ফ্ৰাই কৰি ল'ম ডাঙৰ আলু এটা আমি বইল কৰি লৈছিলোঁ এইখিনি এতিয়া দি দিম আমি ফ্ৰাই কৰিব এইখিনি ফ্ৰাই হৈ আছে বইল আলুখিনি আমি ইয়াতে দি দিম ভালকৈ এইখিনি ফ্ৰাই কৰি ল'ম ভালকৈ একদম ধুনীয়াকৈ ফ্ৰাই কৰি ল'ব সিজি নোযোৱালৈকে গোটেই বস্তুখিনি দেখিছে ধুনীয়াকৈ ফ্ৰাই হৈ আছে বস্তুখিনি এনেকৈ ধুনীয়াকৈ ফ্ৰাই কৰি ল'ব লাগিব বস্তুখিনি আমাৰ ভাজি হৈ গ'ল ইয়াতে আমি 2 কাপ পানী দি দিম এতিয়া 2 কাপ দি দিব গেছটো বঢ়াই দিছোঁ এইখিনি আমি ভালকৈ সিজিব দিছোঁ বস্তুখিনি আৰু একদম গ্ৰেভি নোহোৱালৈকে উতলি থাকিব দিম আমি উতলি আছে আমাৰ বস্তুখিনি এতিয়া আমি 2টা কেঁচা জলকীয়া ইয়াতে দি দিম ফ্লেভাৰৰ কাৰণে কিন্তু এইটো বস্তু বহুত শুহিব লাগিব একদম গ্ৰেভি হৈ যাব লাগিব আৰু বস্তুখিনি সিজিবৰ কাৰণে আমি পানী 2 কাপ দি দিছিলোঁ গ্ৰেভিটো বনাই হৈ গ'ল ইয়াতে আমি কফটাটো দি দিম কফটাটো দি পেলাই আমি 2 মিনিটমান এনেকৈ থৈ দিম কফটাটোত মছলাখিনি লাগি যাবৰ কাৰণে চলি আছে আমাৰ কফটা হৈ যাব আৰু বেছি টাইম নাই কফটা বনাই একদম ৰেডি আমি গেছ অফ কৰি দিলোঁ এতিয়া আমি এইটো সাৰ্ভ কৰিম আমাৰ কফটা বনাই একদম ৰেডি হৈ গ'ল দেখিছে বহুত টেষ্টি হৈছে খাবৰ কাৰণে ঘৰত নিশ্চয় এবাৰ ট্ৰাই কৰি চাব এইটো ৰুটি বা ভাতৰ লগত তেনেকৈও খাব পাৰে আৰু যদি আপোনাৰ ঘৰত বাচ্চা আছে ভেজিটেবলছ নাখায় এনেকৈ বনাই দিব একদম গম নাপাব ইয়াতে আমাৰ পানীলাও আছে